guys, welcome back to my channel. আজি মই আছো তেজপুৰত। একচুয়ালি কালি পালোহি তেজপুৰ মানে মাৰ ঘৰত। আজি এবাৰ 9 months হৈ গ'ল। 9 months মূৰত ঘৰত আহিছো। বিৰাট ভাল লাগিছে। এক্সপ্ৰেছ কৰিব পৰা নাই কিমান বেছি ভাল লাগিছে। লকডাউন হোৱাৰ পৰা কৰোনাৰ কাৰণে হওক বা যিয়ে প্ৰব্লেম আহিব পৰা নাছিলো। মাহঁতো যাব পৰা নাছিলে, গতিকে অকলে অকলে বহুত বেছি বেয়া লাগিছিলে। বিশেষকৈ মোৰ ল'ৰাটোলৈ বেয়া লাগে, কাৰণ সি সৰু বাচ্চা, খেলিব ভাল পায়, খেলিব পৰা নাছিলে। অপেন স্পেচ পোৱা নাই, স্কুলো বন্ধ, একো কৰিব পৰা নাই, বাহিৰৰ এক্টিভিটিছবিলাক একো নাই, ফুৰিব যাব পৰা নাই ক'তো। গতিকে এইবাৰ আহি পেলাই সি পূৰা ৰাতিপুৱাৰ পৰা খেলি আছে, পূৰা ক্ৰিকেট খেলি আছে। দেউতাক পাইছে, দেউতাই তাৰ লগত ভাল পায় খেলি, ক্ৰিকেট খেলি আছে। মামাকৰ লগতো খেলে, মানে মোৰ ভাইটিৰ লগত। সি কিন্তু এতিয়া অফিচ গ'ল। অফিচৰ পৰা অহাৰ পিছত অলপ খেলিব চাগে। এতিয়া ফিল্ডত ধুনীয়াকৈ খেলি আছে। স্পেচ পাইছে আমাৰ ঘৰত, অপেন স্পেচ বহুত আছে খেলিব পৰা। আৰু যিহেতু বহুত দিনৰ মূৰত আহিলোঁ, আপোনালোককো ঘৰৰ পৰিৱেশটো মাহঁতক চবৰ লগতে চিনাকি কৰি দিওঁ। যিসকলে মোক চিনি পায় চবেইতো জানেই বাৰু মোৰ ঘৰখন, মাহঁতকো চিনি পায়। ষ্টিল যোনে যোনে নাই দেখা বা নাই পোৱা লগ, তেওঁলোকৰ কাৰণে বনাইছোঁ, চাব। আৰু ঠিক আছে, তেনে চাই থাকক। মাতি আছে, শুনিছেনে মাতটো? এয়া আমাৰ ভাটৌ, মানে দুটা ভাইটিয়ে মানে এইবিলাক বহুত ভাল পায়। দুটা ভাটৌ চৰাই ৰাখিছে, বিৰাট দেখাই দিম আপোনালোকক। কি ধুনীয়াকৈ মাতে, ভকত বুলি মাতে আৰু কিবা কিবি মাতে আৰু চাই থাকক, দেখাই আছোঁ। আজি ঘৰৰ পৰিৱেশটোকে দেখাম, বেলেগ একো নেদেখাম। ৰেচিপি চেনেললৈ অহা নাই, জাষ্ট ঘৰৰ পৰিৱেশটো আৰু মাহঁতৰ লগত ইণ্ট্ৰডাকশ্যন কৰাই দিওঁ মানে। চাই থাকক। ল'ৰাই পূৰা দৌৰি আছে, একদম ফূৰ্তি পাই ইমান জেগা পাইছে দৌৰিবলৈ। তাত সোমাই থাকে ৰুমৰ ভিতৰতে, যাব প্লেগ্ৰাউণ্ডো নাই। কি কৰিছা? দৌৰিছা? পানী খাওঁ লৈ যোৱা। বহুত দৌৰিলা, ঘামি গৈছা। খেলা। এয়া আমাৰ ভাটৌ চৰাইকেইটা দেখাই দিওঁ আপোনালোকক। ইমান ধুনীয়াকৈ মাতি থাকে। ভাইটিৰ মানে ধেৰ কিবা কিবি আছে, ৰ'ব দেখাই আছোঁ। এই দুটা কিবা ভাইটিয়ে ৰাখিছে মুৰ্গী। কি মুৰ্গী জানো, সেই চিল্কি মুৰ্গী নে কি মুৰ্গী বুলি কৈছে। চিল্কি মুৰ্গী মই আজিলৈকে দেখাও নাই, শুনাও নাই। চিল্কি মুৰ্গী বোলে, অলপ বেলেগ ধৰণৰ, ব্ৰইলাৰ টাইপৰ দেখাত, কিন্তু মুৰ্গী ধেৰ কিবা কিবি মানে সেইবিলাক আছে। সেইটো চিল্কি মুৰ্গী। আৰু এই দুটা হৈছে আমাৰ পেৰট। ভকত, ভকত মাতি দিয়া। ভকত, ভকত। এতিয়া আকৌ নামাতে, এনেই মাতি থাকে, এতিয়া আকৌ নামাতে। ভকত। এয়া এই দুটা ইমান মাতি থাকে, ভকত ভকত। এতিয়া আকৌ দেখাব বিচাৰিছে, নামাতে। আৰু আছে, দেখাম ৰ'ব। ভাইটিৰ এইবিলাক মানে বস্তু, পোহনীয়া বস্তু। এয়া দুটা হাঁহ, এয়া হাঁহ দুটা। ইমান ধুনীয়া হাঁহটো দেখিব। ভাইটিয়ে মৰমতে আনিছে, একচুৱেলি খাবৰ কাৰণে আনিছিলে ফাৰ্ষ্ট। কোনোবা আলহী আহিছিলে, হাঁহ খাম বুলি ক'লে, আনিলে, কিন্তু তাৰ মৰম লাগিল। এয়া সি আৰু মাৰিব নিদিলে, পুহিয়ে থৈ দিছে। সেইকাৰণে ভালেই কৰিছে, বহুত মৰম লাগে। সেই চাওক, দুইটা ইমান মৰম লগা। এয়া ভাইটিৰ হাঁহ, এই দুটা আৰু আনিব বোলে, পূৰা ফাৰ্ম টাইপৰ খুলিব, এনেই আৰু চখ তাৰ। এয়া এতিয়া মাতিছে সিহঁত দুটাই। ভকত নামাতে আকৌ। সেয়া আমাক দেখি পেলাই ওচৰৰে আইতা এগৰাকী আহিছে, মোৰ ল'ৰাটোৰ লগত কথা পাতি আছে। আইতা, আইতা কি খবৰ? ভাল লাগিছে বহুত দিনৰ মূৰত দেখি, ভিডিঅ' কৰি আছে। আইতা, আইতা এইবিলাক ব্লগত দিম। ইউটিউব চেনেল আছে। কি ফুল ক'ৰ পৰা আনিলা?
এই ককা আনি দিছে আৰু আছে ন ফুল আৰু আছে আৰু দেখোৱাচোন ধুনীয়া ধুনীয়া ফুলবিলাক দেখাম দিয়া এইটো লা ফুলবিলাক গিফ্ট দিয়া থেংক ইউ আমাৰ ঘৰৰ পুৰা গছ গছনি ভৰ্তি ইমান ভাল লাগে পৰিৱেশটো বতাহ মাৰি থাকে ধুনীয়াকৈ দেখাইছোঁ এয়া আমাৰ ঘৰ এইটো হৈছে আমাৰ পুৰণা ঘৰ মানে মই স্কুল কলেজ এইটো ঘৰৰ পৰাই পঢ়ি পাছ কৰিলোঁ তাৰপৰা বিয়া হৈছোঁ এইটো ঘৰৰ পৰাই তাৰপৰা মোৰ ল'ৰা হওঁতেও ফাৰ্ষ্ট এইটো ঘৰতে আছিলোঁ আহি পেলাই পিছত এইটো ঘৰ বনালে এইটো পিছফালৰটো নতুনকৈ বনালে এতিয়া আমি সেইটোতে থাকোঁ সেইটো 3 years মান হৈছে বনোৱা 4 years মান হৈছে এইটো বনোৱা এতিয়া তাতে থাকোঁ এতিয়া আগফালৰ এইটো ৰেণ্টত আছে হৈছে আমাৰ এয়া মায়ে কিচেনত কিবা বনাই আছে ব্ৰেড বনাই আছে ব্ৰেড বাটাৰ মা মা ভিডিঅ' কৰি আছোঁ হেল্ল' ক এইফালে লাজ কৰি আছোঁ মায়ে হেল্ল' এইফালে চোৱা এয়া তুমি হাত ধুলা হাত বাঢ়ি তুমি খেলি খেলি পানী খাইছা এতিয়া এইখন হৈছে মোৰ বিয়াৰ ফটো মই আৰু মোৰ হাজবেণ্ড আপোনালোকে যোনে যোনে মোৰ হাজবেণ্ডক দেখা নাই আজি দেখালেও এইজন হৈছে মোৰ হাজবেণ্ড বিয়াৰ তেওঁ মানে বহুত মানে লাজ কৰে একচুৱেলি কেমেৰা ওলাবলৈ চ' মই আজিলৈকে তেওঁক লগ ভিডিঅ' কৰা নাই গতিকে ফটো এখনকে দেখাই দিওঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আমাৰ ঘৰত কামুৰ মামা আহিছে সেইবোলে এতিয়া বৰষুণ দিলে কেনেকৈ এতিয়া খেলিব নোৱাৰিম চাই লওক এবাৰ বৰষুণ দিলে গেম মোবাইলত চাগে ভালকৈ দেখা নাই এই চাওক কামুৰ মামা কিয় এটা কৰি চাব এতিয়া তেওঁ কথা কৈ দিয়া আকবাৰ কি কম হৈ দিয়া বাই এতিয়া ল'ৰাই আকৌ ককাৰ লগত খেলি আছে ককাকৰ লগত এইটো খেলি আছে সি শান্তি দিয়া নাই খাবলৈ শান্তি নিদিয়ে এনি টাইম খালি খেলা বাহিৰৰ পৰা খেলি খেলি আহি এতিয়া ভিতৰত খেলিব আহিছে দেউতা অকণ শুই লোৱা তুমি ইমান খেলি আছা আজি দিনটো খেলিছা হ'ব আৰু থৈ দিয়া হ'ব দিয়া নোৱাৰিলে বাহিৰত খেলিবা দিয়া থৈ দিয়া হেল্ল' ফ্ৰেণ্ডছ এইমাত্ৰ ভাত খাই উঠিলোঁ এই ভিডিঅ'টো এইখিনিতে সামৰোঁ আপোনালোকৰ মোৰ মামাৰ লগত চিনাকি কৰি দিওঁ ৰ'ব ইয়াতে আছে মামা হাই এতিয়া ৰাতি হ'ল সীমা বাই কিন্তু এক্সিছ বেংকত কাম কৰে দেই এতিয়া ৰাতি হ'ল এতিয়া ভিডিঅ'টো এইখিনিতে সামৰোঁ এতিয়া এডিটিং কৰা সময় হৈছে বাই বাই আপোনালোকক এটা কথা মই পাহৰি গৈছিলোঁ এই মামাৰ যেতিয়া বিয়া হ'ব তেতিয়া বহুত ভিডিঅ' বনাম কিন্তু হ'ব আপোনালোকে বিয়াত আহিব কিন্তু দেই লকডাউনৰ পিছত বিয়া পাতিম চিং মামাৰ বহুত এগালমান ব্লগ বনাম আপোনালোকে আহিব